চিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। বেছিভাগ মানুহে কেতিয়াও ধৰি ৰাখিব নোৱাৰে। এজন সাধাৰণ ঘৰৰ ল'ৰা ধিতিছমান, এওঁৰ ঘৰ বাইহাটা চাৰিআলিৰ সাজে গাঁৱত। দেউতাকে খেতি কৰে, কোনোমতে চলি আছে, সুন্দৰ গান গায়। ঘৰত মানে এটা মানে সংগীত মানে গাবলৈ হাৰমনিয়াম এটা নাই বা আন কোনো ইনষ্ট্ৰুমেণ্ট মানে ঘৰত নাই। গান স্কুলত দিব পৰা নাই। ওচৰৰে বাইদেউ এজনীয়ে গান শিকাই হেনো। তেওঁ মানে খুব সুন্দৰ গান গায়, মানে কণ্ঠটো বৰ সুন্দৰ। আজি মই ধিতিছমানৰ সৈতে কথা পাতিম। ধিতিছমানৰ মাক দেউতাক আছে, মই তেখেতৰ লগত কথা পাতিম। আগতে মই ধিতিছমানৰ সৈতে কথা পাতি লৈছোঁ। তুমি কেতিয়াৰ পৰা গান গোৱা? সৰুৰ পৰা গান গোৱা। কেনেকৈ ৰাপটো আহিল? গানৰ প্ৰতি কেনেকৈ ৰাপটো আহিল? মই বেলেগৰ গান শুনো, বেলেগৰ গান শুনি মোৰ গাওঁ গাওঁ লাগে। গাওঁ গাওঁ লাগে। তুমি ঘৰতে গোৱা নে আৰু মানে ধৰা তোমাৰ প্ৰগ্ৰেমত গান গোৱা? প্ৰতিযোগিতাত গান গোৱা। তুমি এনে প্ৰাইজ চাইজ লাভ কৰিছা? স্কুলৰ সাপ্তাহিক খেলত আৰু আপোনাৰ বিহু ফাংচন বা আন কিবা সাংস্কৃতিক সন্ধিয়াত পাইছা? কি কি গান গোৱা? মই বিহু গীত, আধুনিক গীত, ৰাভা সংগীত, জ্যোতি সংগীত। মানে আমাৰ অসমীয়া সংস্কৃতিৰ যিখিনি মানে গান আছে, জ্যোতি সংগীত, ৰাভা সংগীত, এইখিনি গোটেই তুমি গোৱা। তুমি এতিয়া আমাক কি গান শুনাবা? প্ৰথমতে এটা তুমি গান শুনাই দিয়া, এটা গান শুনাই দিয়া। আমাৰ মন্টুছ ভেৰাইটি দৰ্শকসকলক এটা গান শুনাই দিয়া। তুমি কি গাবা? কোৱা। হঠাতেই হেৰাল কে নিনো মোৰ চোতালৰে জোনাক, ঠাইতেই অচিনাত মখাই আগচি ৰাহি মোক, সজল সজল চকুত আঘাতে বেৰা বুকুত, কিদৰে দেখুৱানক হঠাতেই হেৰাল কে নিনো মোৰ চোতালৰে জোনাক। ভূপেন্দ্ৰ সংগীত এটা গোৱা। ঠিক আছে। বুকু হম হম কৰে মোৰাই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই। কোন স্কুলত? কামৰূপা জাতীয় বিদ্যালয়। এইবাৰ কোন ক্লাছ পাইছা? এইবাৰ ক্লাছ 9। আমাৰ ৰাইজক দৰ্শকক কি শুনাবা? এইবাৰ কি গান শুনাবা তুমি? জুবিন গাৰ্গ গোৱা, এটা গোৱা। তোমাতে আদি অনাদি, তোমাৰে নামৰ ৰাগিনী, ওঠৰে তৃষা সামৰি, দুহাতৰ কোমল আঙুলি, পৰশিও যায় নামনি, আবেগত বাগৰ সৰণি, উশাহৰ গভীৰ পিয়াহত, তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপিয়া তৰা, আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা, ভিতৰে বাহিৰে বৈ। গাওঁ বুলি কৈছিলা। তুমি এটা কাম কৰা, জ্যোতি সংগীত, ৰাভা সংগীত এটা গাই দিয়া। কাৰণ অসমীয়া সংগীত জগতত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ গীত অবিহনে অসমীয়া সংস্কৃতি আধৰুৱা।
গতিকে ভূপেন হাজৰিকাৰ গান এটি গালা। এইবাৰ তুমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গান গোৱা আৰু আমাৰ ৰাভা গীত এটা গাই দিয়া, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। ৰাভাদেৱৰ কথা গাওঁ। ঠিক আছে। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, জিলিকা পাখিৰে, জিলিকা পাখিৰে, ও ও ও সোণ মৰা চৰাই, ও সোণ মৰা চৰাই, জিলিকা পাখিৰে, জিলিকা পাখিৰে, ও ও ও সোণ মৰা চৰাই, ও সোণ মৰা চৰাই, ৰঙা সেউজীয়া তৰা ফুটুকীয়া তোৰে গোঠাবতে, ও ও ও সোণ মৰা চৰাই, ও সোণ মৰা চৰাই। কি গান গায় তো ভালে গান গায় আৰু সৰুৰ পৰাই ৰাপটো থাকিল তাৰ গানৰ, কিন্তু এনেকৈ আমি এডমিশ্যন দিব পৰা নাই। গানত এডমিশ্যন দিব পৰা নাই? গানত এডমিশ্যন দিব কৈ থাকে, কিন্তু ঠিক তেনেকৈ আমি দিব পৰা নাই। আমাৰ এনেকুৱা তাৰমানে সুবিধা এটা নাই, ধৰক পইচা পাতি যোগান ধৰিব কাৰণে সেইটো কাৰণত। এতিয়া ওচৰৰ বাইদেউ এটা আছে, সি তাত যায় বা ময়ো কওঁ যে অকণমান শিকাই দিবাচোন, বা ওচৰত ফাংচন হ'লেও বা তুমি অকণমান শিকাই দিয়াচোন, মোৰতো গান গাব বিচাৰিছে, ঠিক তেনেকৈ যায়। আৰু স্কুলতো সাপ্তাহিক খেলাত পুৰস্কাৰ প্ৰায় পায়ে আছে গানত আৰু গানত আৰু লগতে ছাৰ বাইদেউখিনিও এনেকৈ আমাক কয় যে ল'ৰাটোক চাওঁচোন তোমালোকে, গান ভালে গায়, সেনেকুৱা আনটা কয় আৰু। ঠিক তেনেকৈ আমি সুবিধাখিনিও দিব পৰা নাই, যেনে গানৰ স্কুলত দিব পৰা নাই, বা তাৰ গানৰ সঁজুলিখিনিও ঠিক তেনেকৈ একো সঁজুলি নাই আৰু নাই 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 বৰ্তমান নাই, দিব পৰা নাই। কিন্তু ওচৰতে যিটো নেকি আমাৰ ঋতুৰাজে এটা হেৰি নিছিলে, ভিডিঅ' নিছিলে, তেতিয়াৰ পিছত আৰু ইউটিউব চেনেলত দিছিলে, তেতিয়া আমাৰ ওচৰতে বৰদেউতা এটা আছে যে মোৰ পুৰণা এটা আছে, তুমি লৈ যোৱাচোন বজাই থাকিবা, আৰু আমাৰ লগালে আনিম, আৰু তুমি যেতিয়াই বজাই এতিয়া বৰ্তমান বজাই থাকা তুমি, ঠিক তেনেকৈ ক'লে। আৰু যেতিয়া নেকি আমি মোবাইলৰ কথাটো আহোঁতে মোবাইলো ঠিক তেনেকৈ নাই, সৰু এটা আমি ব্যৱহাৰ কৰোঁ, তাৰমানে গান চাবৰ কাৰণে বা শিকিবৰ কাৰণে তেনেকুৱা মোবাইলো নাই, মোবাইলো নাই। পুৰণা এটা আকৌ জেঠীমাকে দি দিলে এতিয়া বৰ্তমান, আৰু এই ভিডিঅ'টো চোৱাৰ পিছত এইখিনিয়ে আৰু। কি ক'ব ৰাইজে, মানে ধৰক আপোনাৰ এই বাতৰিটো চাই ধৰক ৰাইজে সহায় কৰাটো বিচাৰে নেকি? সেইটো বিচাৰো, যিহেতু আমি দিব পৰা নাই বা আগবঢ়াই নিব পৰা নাই, ঠিক তেনেকৈ যদি কোনোবা সহায় কৰে, সহায় কৰিব পাৰে। আপুনি ফোন নম্বৰটো কৈ দিব নেকি? ফোন নম্বৰটো কৈ দিলে ক'ব পাৰিম, 7896599933। এজন ছাত্ৰ গান গোৱা, ঠিকে আছে, ভাল কাম কৰিছা। আৰু ঘৰৰ কিবা কাম আগবঢ়াই নিয়া নেকি? ঘৰৰ মানুহক কিবা কাম কৰি সহায় কৰি দিয়া? আমাৰ ঘৰত ছাগলী, গৰু এইবিলাক সেই তাই চাওঁ, পালন কৰোঁ। ছাগলী কিমান আছে? ছাগলী আছে কিমান? 5টা 6টামান আছে। গৰু? গৰু 3টা। গৰু 3টা। তুমি হেৰি কৰা, মানে চৰোৱা আৰু গৰু ছাগলী? আৰু মাৰ এতিয়া অতলে ধান চান কাটি থাকিলে জলপান চলপান লৈ। তুমি নিজে বনাই নিয়া না? নাই, মায়ে বনাই দিয়ে, মই বনাই থৈ যায়, তুমি লৈ যোৱা আৰু। ঠিক আছে। এইবাৰ মই নীলাকা জীৰ গীত গাম। আলু খোৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে, আকৰুৱা ইয়াকে মনে মনে কিয় আহি জগালে,
আৰু খোৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকৌ ৰোৱা ইয়াকে মনে মনে কিয় আহি জগাৰে বুজা নে কি কোৱা না এই মনকে সজানো ঘৰ চোৱা না মোৰ বুকুতে কাষৰে আহি ৰোৱা না এবাৰৰে হা চুমা দিয়া না চুমা 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 দিয়া না পাতৰ আৰতে জিলিকে মোৰ জোনৈ খাইলাক তোৰে মুখনি পদুম তগৰ ফুলিলে ফুলিলে মোৰ শেৱালি মৰমৰ কপে বুকু নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গড়ে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গড়ে খবৰ যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আমাৰ ধৃতিষ্মানৰ গান ইউটিউব হোৱাটছআপ ফেচবুকত আপোনালোকে ধৃতিষ্মানৰ সৈতে যিটো ভিডিঅ' কৰিলোঁ কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে আপোনালোকে নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে আগতে ছাবস্ক্ৰাইব কৰিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ ধৃতিষ্মানৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ